এবাৰ বানপানী হৈছে মূলতঃ তিনিটা কাৰণ। এটা হ'ল প্ৰবল বৰষুণ, দ্বিতীয়টো হ'ল নাগা পাহাৰৰ পৰা সাংঘাতিক ধৰণৰ অত্যাচাৰ। তাৰ ভিতৰত কি কৰিছে, নগা পাহাৰৰ কয়লা খনন কৰিছে আমাৰ মন্ত্ৰী আৰু বিধায়কবিলাকৰ পৃষ্ঠপোষকতা সিন্ডিকেট বগোৱা কয়লা খনন কৰি গোটেই পাহাৰৰ ভিতৰটো খান্দি একদম গাঁত কৰি দিব। সেইটো এটা লেক বা ফ্ৰড হৈ গ'ল। তাত এবাৰ দৰকাৰ হ'লে মুখ্যমন্ত্ৰীৰ টেবুলৰ ওপৰত কিন্তু বিষয় দিয়া ন মুজ নদী ঘৰলৈ যোৱাৰ লগে লগে টকা 1000, 2 কেজি চাউল, 1 কেজি দালি, পানী আৰু অন্যান্য কাপোৰ চাপোৰৰ বস্তু এটা টোপোলা মোৰ পিনৰ পৰা আপোনালোকৰ ঘৰত দেই।